বহুতেই ভাল লাগিলে চাই কিনে আইছোঁ আপোনালোকেও আহক আহি চাওক এবাৰ ভাল লাগিছে বিৰাট ভাল লাগিছে বহুত ভাল লাগিছে বঢ়িয়া লাগিছে ভাল লাগিছে ধুনীয়া চিনেমা হৈছে ভাল লাগিলে আগলেও যেন বনাইছে খুব ভাল লাগিলে আমি চবেই খুব এনজয় কৰিলোঁ চাই ভাল লাগিলে বহুত ধুনীয়া ভাল পাইছোঁ গান ভাল পাওঁ আমি দৌৰি দৌৰি মালিগাঁৱৰ পৰা ঢংকা ছবিখন চাই ভাল লাগিলে চব ফেমিলি আহি চাব পৰা ছবি এখন খুব ভাল লাগিছে আৰু সকলোৰে মানে অভিনয় খুব ভাল সুন্দৰ পাৱনি হৈছে আৰু বিশেষকৈ মই এটা কথা ক'ম অসমৰ যিখিনি সংস্কৃতি দেখুওৱা হৈছে আৰু সকলোৱে ৰাইজে ভাল পাব আৰু আহক আপোনালোকে অসমীয়া চিনেমা চাবলগীয়া আচলতে উৎসাহ দিয়ক আৰ্টিষ্টখিনিও বহুত ভাল এক্টিং কৰিছে খুবেই ধুনীয়া খুব ধুনীয়া হৈছে আৰু আশা কৰোঁ অসমীয়াৰ গোটেই ৰাইজ আহক চাবলৈ ধুনীয়া চিনেমা হৈছে আৰু ষ্টৰি লাইনৰ পৰা মানে গোটেই ফ্ল'টো খুব ধুনীয়া আৰু মানে বিৰাট ফাষ্ট হৈছে মানে অসমীয়া বেলেগ কিছুমান আগতে আমি আমনি পাওঁ লেহেমীয়া গতি চলিছে এনেকুৱা নহয় বিৰাট স্মুথ আৰু এক্টিঙো খুব সুন্দৰ হৈছে আৰু মানে এজ এ হ'ল মানে এটা ফেমিলি চিনেমা আৰু তপজিৎ দত্ত বৰাই তেখেতৰ এক্টিং প্লাছ হেৰি আমাৰ মেইন এক্ট্ৰেছ আৰু হেৰি ৰাগ ঐনিতম মানে পল ফুকন মানে আদিবাসী গোটেইখিনি যে কোৱা যায় মানে খুব ধুনীয়া এক্টিং কৰিছে আৰু মানে মানুহে আহিলে মানে খুব ভাল পাব চিনেমাখন এখন মানে ফেমিলি পুৰা ফিল্ম আৰু তাৰোপৰি তাৰ সংগীতো খুব ধুনীয়া হৈছে এজ এ হ'ল মই মানুহক কওঁ যে আহিব লাগে আৰু এইখন চিনেমা চাব লাগে এনেই কিন্তু গানবোৰ বৰ সুন্দৰ হৈছে আৰু এটা বৰ মানে সুন্দৰ মেছেজ দিছে ফিউজন পুৰণি আৰু নতুনৰ সংমিশ্ৰণটো যে দৰকাৰ এতিয়া আমি যেনেকৈ পুৰণি সন্মান কৰিব লাগিব নতুনকো লাগিব বহুত ভাল লাগিলে ভাল হৈছে অভিনয় সকলোৰে বহুত ভাল হৈছে সকলো যাতে আহে চাবলৈ সেয়াই সকলোকে মানে অনুৰোধ কৰিলোঁ ভালেই হৈছে আমি ভালে পাইছোঁ আৰু চাই খুব সুন্দৰ হৈছে ভাল এখন ছবি উপভোগ কৰিলোঁ আৰু চিনেমাখনৰ জৰিয়তে যিটো আমাৰ মানে লোক সংস্কৃতিৰ যিটো জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা সেইটো সুন্দৰভাৱে উপস্থাপন কৰিছে ভাল লাগিছে আৰু ছবিখনৰ পৰা শিকিব লগা যথেষ্টখিনি আছে ধন্যবাদ আমার একট্রেসের কারণে বহুত শুভকামনা থাকিল দে বহুত ভাল লাগিছে একদম ধন্যবাদ চাই বহুত দিনৰ মূৰত মানে ভাল অসমীয়া চিনেমাখন চাবলৈ পালোঁ ইমান হেৰি হৈছে অসমীয়া সংস্কৃতিটো দাঙি ধৰিছে লোক সংস্কৃতিটো সেইটো খুব ভাল লাগিলে আৰু এক্টিং ভাল হৈছে ভাল লাগিলে চাই আৰু আপোনালোকে আহি চাওক ছবিগৃহত আহি চাওক আপোনালোকে তাকে অনুৰোধ জনালোঁ বহুত অদ্ভুত ইয়াতকৈ বেছি ক'বলৈ নাই এনেকুৱা অভিনয় আচৰিত লাগিছে দেই কেইবাবাৰ মোৰ চকুত পানী আহিছে ভাল লাগিছে চিনেমাখন চাই অভিনয়ো খুব ধুনীয়া আৰু আমাৰ অসমীয়া সংস্কৃতিটো ভালকে ফুটি উঠিছে তুলি ধৰিছে একদম তুলি ধৰিছে হয় ভাল লাগিলে এনেকুৱা চিনেমা মানে চোৱাই নাছিলোঁ বহুত দিনৰ আমিতো একদম নিৰিবিলি বহিখিনি চাইছোঁ বিচাৰি বিচাৰি মানে টাইমিংটো ইয়াত ভাল হৈছে মই মালিগাঁৱৰ পৰা আহিছিলোঁ চাব মানে 2 ঘণ্টা আগতে আহি পালোঁ টাইমিংটো নাজানো ভালকৈ এডভাৰটাইজমেণ্ট কম হৈছে অলপ ইমান ভাল হৈছে চিনেমাখন ভাল হৈছে চিনেমাখন মিউজিক মানে ঝংকাৰ সঁচাই ঝংকাৰ কামৰূপীয়া লোকগীত আমিও গাইছোঁ থাকোঁতে এইবোৰ এইটো ভূপেন হাজৰিকাই গাইছে এইটো ৰেকৰ্ড কৰা তেওঁ আছে এইটো খুব ভাল লাগিছে কংগ্ৰেচুলেশ্যন ভাল লাগিছে ফেমিলিৰ লগতো চাব পাৰি ষ্টুডেণ্টছো চাব পাৰি স্পেচিয়েলি কলেজ ষ্টুডেণ্টছৰ কাৰণে বহুত ভাল এটা মানে ষ্টৰি দিছে বহুত ভাল লাগিছে আৰু চিনেমাখনৰ বিষয়ে তাৰমানে বিশেষ একো নাজানিছিলোঁ কিন্তু আজি এখন কালি মই এজন বন্ধুৰ পৰা এটা হেৰি পালোঁ এটা ফেচবুকত দিয়া ৰিভিউ পালোঁ এটা বন্ধুজন কিন্তু আহোঁতে ফাৰ্ষ্টৰ খুব ধুনীয়াকৈ কালি হোৱাটছআপত মানে ৰিভিউটো দিলে দি পেলাই মই গোটেইখিনি পঢ়িলোঁ মঞ্জুৰ পৰাই দেখিছে তো সেই কথাখিনি পঢ়ি খুব ভাল লাগিল আহিলোঁ আমি তিনিও আমি একেলগে কথা পঢ়া আমি তিনিওনে লগ ধৰিলোঁ ধৰি পেলাই আজি আহিলোঁ আহি পেলাই আৰু ক'লে যে আজি আমাৰ লগত খুব ধুনীয়াকৈ দেখিছে নহয়নে গোটেইখিনি কথা পঢ়ি আছোঁ আৰু চিনেমাখন চাই আছোঁ চাই পেলাই আমি ভাবি আছোঁ এতিয়ালৈকেতো ভালেই লাগিছে ইণ্টাৰভিউ দিলে তাৰ বস্তু ইণ্টাৰভিউত ওলাই আহিছোঁ বাকীখিনিও ভালেই লাগিব
ঝংকাৰ অসমীয়া চিনেমাখন চাবলৈ আহিলোঁ চাই পেলাই সঁচাকেই খুব ভাল লাগিলে গতিকে এইখন এখন পৰিয়ালৰ সকলোৱে মিলি উপভোগ কৰিব পৰা চিনেমা গতিকে ইয়াতে আজি মই এটা কথাই ক'ব খোজোঁ অসমৰ ৰাইজক যে সকলোৱে আহি পেলাই এই চিনেমাখন উপভোগ কৰক আৰু ইয়াতে মানে পৰিয়ালৰ সকলো মানুহে একেলগে যিহেতু উপভোগ কৰিব পাৰে গতিকে সকলোৱে আহি যাতে ইয়াতে চিনেমাখন চাইহি খুবেই সুন্দৰ খুব আমাৰ থলুৱা গীত মাতাৰ যি ফকলোৰ উপাদানেৰে সুন্দৰ গোৱালপৰীয়া গীত হওক বা টোকাৰী গীত হওক সেইখিনি সমল আমাৰ আধুনিক অসমীয়া যিখিনি সমাজে তেখেতসকলে ইয়াৰ পৰা পৰিচিত নহয় আৰু এনেধৰণৰ যোগেদি খুব চিম্বলিকেলি আমাৰ এই জনসাধাৰণক এই চিনেমাখনৰ যোগেদি সুন্দৰকৈ বুজাই দিছে আৰু ইয়াৰ লগতে আমাৰ গীত মাত সুন্দৰ হৈছে অসমীয়া শৈলী সুন্দৰভাৱে আহিছে একেবাৰে দশাৱতাৰ নৃত্যকে ভিতৰ কৰি গোটেইখিনি হৈছে গোটেই চাব লাগিলে এটা অসমীয়া সংস্কৃতিৰ এটা উপভোগ্য ৰূপ আৰু খুব সুন্দৰকৈ সজাই পৰাই তুলিছে বিশেষকৈ ইয়াত যিসকল আমাৰ কলা কুশলী বা এক্টৰ এক্ট্ৰেছো সুন্দৰকৈ প্ৰদৰ্শন কৰিছে সঁচাকৈয়ে ভাল লাগিছে মই আশা কৰোঁ যে আমাৰ অসমীয়া যি প্ৰকৃতাৰ্থত যি অসমৰ ৰাইজ তেখেতসকলে এটা অসমীয়াৰ ভাল সোৱাদ পাব আৰু এক অসমীয়া সংস্কৃতিৰ ৰূপৰেখা ইয়াত দেখা পাব মই সকলোকে এই ছবিখন উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ